বন্ধু-বান্ধৱীসকল যোৱাকালি গুৱাহাটী মহানগৰীত ঘটিছে এক লজ্জাজনক ঘটনা। ঘটনাটো শুনিলে আপোনালোকো আচৰিত হ'ব। জানিব পৰা মতে এগৰাকী মহিলাই খানাপাৰাৰ পৰা ৰিজাৰ্ভ বেংকলৈ যাবৰ কাৰণে এখন চিটি বাছত বহিছিল আৰু সেই চিটি বাছখনত বৰ বেছি মানুহ নাছিল। সেই বাছখনত সেই মহিলাগৰাকীৰ লগতে আন এগৰাকী মহিলাও আছিল। কিন্তু তেওঁলোকৰ কাষতে বহি থকা এজন নিজ মানসিকতাৰ পুৰুষে নিজৰ যৌন উত্তেজনা ৰখাব নোৱাৰি তেওঁলোকৰ আগতে হস্তমৈথুন কৰিছিল। সেয়েহে মহিলাগৰাকীয়ে নিজৰ মোবাইল কেমেৰাত এই সমগ্ৰ দৃশ্যটো বন্দী কৰি ৰাখিছিল। সঁচাকৈ বন্ধুসকল, গুৱাহাটী মহানগৰীত এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হোৱাটো সঁচাকৈ লজ্জাজনক বিষয়। আপোনালোকে এনেকুৱা ধৰণৰ মানুহক কি শাস্তি দিয়াটো বিচাৰে প্লিজ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন।